ৰাতিপুৱা উঠিয়ে পালমাৰা নাস্তা এটা খাই ল'লোঁ আৰু যেতিয়াই মোৰ এলাহ লাগে তেতিয়াই কিন্তু মই এনেকৈ পালমাৰা নাস্তা এটা খাই নিজৰ কামত লাগি যাওঁ। আজিও পিছে তেনেকুৱাই। আজি বহুত দিন পিছত স্কুলত আহিছোঁ দুইজনীকে লৈ, যিহেতু গাটো বেয়া হৈ থকাৰ বাবে আৰু ঘৰৰ কামৰ বাবে আহিব পৰা নাছিলোঁ, সেয়ে আজি লৈ আহিছোঁ আৰু দুইজনীকে স্কুলত ভৰাই থৈ মই আহিলোঁ পোষ্ট অফিচলৈ পইচা জমা দিবলৈ সুকন্যা। আৰু যেতিয়া কোনো এটা কামত যোৱা নহয় তেতিয়া কিন্তু যাবলৈ বৰ এলাহ লাগে। তেনেকুৱা হৈছে মোৰ লগতো। আৰু এই বস্তুকেইটা দেখিছেনে, একেবাৰে কিউ স্কুলৰ পৰা দিছে আজি। আৰু ঘৰলৈ আহি কাম কাজখিনি শেষ কৰি গাটো ধুই ভাতখিনি খোৱাত বহিছোঁ আৰু একেবাৰে ভোকো লাগিছিল বহুত। এইফালে একেদিন বৰষুণ আৰু বৰষুণ। তাৰপিছত মানুহজনে আহিলে, তেওঁক খোৱা লোৱা দিলোঁ। এইফালে ভাত খাই মানুহজনে আজি মোক কি কাম কৰিবলৈ দিছে জানেনে? এয়া দেখিছেনে, পকা চুলি উঠোৱা কামত লগাই দিছে। বাৰু একো নাই, বেয়া পোৱা নাই, যিহেতু মোৰ নিজৰে মানুহ, কৰিতো দিবই লাগিব। বাৰু আহিছোঁ আজিলৈ, বাই।